हेलो बंधु बान्धवीসকল আজি মই যেটো ৰেচিপি বনাম আপোনালোকে সকলোৱে বৰ ভাল পাব আৰু খাওঁতেও বৰ টেষ্টি হয় বস্তুটো। সো আজি মই বনাম ৰঙালাওৰ ভিতৰৰ অংশখিনিৰে চাটনি। ৰঙালাওৰ গুটি আৰু অংশখিনি বেলেগ কৰি ভালকৈ ধুই এটা পেষ্ট ৰেডি কৰি কেৰাহী বহাই গৰম হোৱাৰ পিছত মিঠাতেল দি তাত ক'লা জিৰা কাটি থোৱা পিঁয়াজ দি গোল্ডেন ব্ৰাউন হোৱাৰ নহৰু পেষ্ট আৰু জলকীয়াৰ পেষ্ট দি অলপ সময় ভালকৈ মিহলাই ল'ম। সো বন্ধু বান্ধৱীসকল আপোনালোকে পেষ্টটো বনাই চাব, খাওঁতে বৰ ভাল লাগে। সো এতিয়া মই ইয়াতে দি দিলোঁ পেষ্ট কৰি থোৱা ৰঙালাওৰ ভিতৰৰ অংশখিনি, তাৰপিছত আকৌ অলপ সময় মিহলাই ল'ম। সো মিহলাই লোৱাৰ পিছত মই ইয়াতে দি দিলোঁ হালধিৰ গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি আৰু দিলোঁ ইয়াতে জলকীয়া গুড়ি আৰু টেষ্ট অনুসাৰে মই দিলোঁ নিমখ। সো গোটেইখিনি দিয়াৰ পিছত ভালকৈ লৰালোঁ। 20-25 চাটনি মোৰ ৰেডি। খাওঁতে কিন্তু বৰ টেষ্ট হৈছে। ভিডিঅ' ভাল লাগিলে লাইক এণ্ড কমেণ্ট কৰি দিব। বাই বাই।